নমস্কাৰ আপোনালোক সকলোকে কল্পনা কালেকশ্যনলৈ স্বাগতম জনাইছো। আজি ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিছো দুজনমান কাপোৰ। প্ৰথমতে মই আপোনালোকক দেখুৱাব লৈছো কটনৰ জোৰা। চাওক এইখন মেখেলা মেখেলাখন কিছু ধুনিয়া, একদম সফট কোৱালিটিৰ 100% এবোৰ কটন। আজি অলপ দিনৰ পৰা মই অকল গৰমত পিন্ধিব পৰা কাপোৰে আপোনালোকৰ বাবে লৈ আহি আছো। এয়া চাওক এইখন মেখেলা, এইখন চাদৰখন ধুনিয়া। চাওকচোন চাদৰখন কিছু ধুনিয়া। এয়া চাওক, আমি একদম গৰমত কোমল কাপোৰ এযোৰ পিন্ধিব বিচাৰো। আপোনালোকে যদি লয় এইযোৰ কাপোৰ একদম কোমল পিন্ধিব পাৰিব ধুনিয়াকে। চাওক খুব ধুনিয়া। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে মাত্ৰ 390 টকাত। মাত্ৰ 390 টকাত এই সুন্দৰ জোৰাটো আপোনালোকে লাভ কৰিব। এইটো ব্লাউজ পিচ দিয়া আছে আপোনালোকৰ বগা। আপোনালোকে চিলালেও চিলাব পাৰে, নিচিলালেও নাই। এই সুন্দৰ জোৰাটো আপোনালোকে লাভ কৰিব মাত্ৰ 390 টকাত। আপোনালোকে জানে কল্পনা কালেকশ্যনত একদম আমি কম মূল্য ধুনীয়া ধুনীয়া কাপোৰসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। এইবাৰ আনিছোঁ ডিজিটেল প্ৰিণ্টৰ জোৰা। আগত বহুতবাৰ আনিছোঁ ডিজিটেল প্ৰিণ্টৰ জোৰা। এইবাৰ এটা নতুন ডিজাইনৰ আনিছোঁ। চাওকচোন, আৰু এতিয়া পুৰা ট্ৰেণ্ডতে আছে ডিজিটেল প্ৰিণ্টৰ জোৰ কাপোৰসমূহ। এইটো চাওকচোন ডিজিটেল প্ৰিণ্টৰ। এইখন মেখেলা চাওক ধুনীয়া। ইয়াৰ প্ৰিণ্টটো বহুত ধুনীয়া। এইখন মেখেলা আৰু ব্লাউজ পিচটো এনেকুৱা ধৰণৰ হ'ব। এইটো ব্লাউজ পিচ হ'ব। এইটো ইয়াৰে ব্লাউজ পিচ, ইয়াৰ মেখেলাৰ লগতে আছে। এইটো ব্লাউজ পিচ, এইখন মেখেলা। চাওক খুব ধুনীয়া। ইয়াৰ প্ৰিণ্টটো ইমান ধুনীয়া, মোৰ দেখিয়ে ভাল লাগি গৈছে। কাপোৰটো সফট আৰু পুৰা ট্ৰেণ্ডত আছে। আপোনালোকে ধুনীয়াকৈ লৈ পিন্ধিব পাৰে। এইবোৰ ধুলেও বেয়া নহয়, বৰষুণত তিতিলেও সোনকালে শুকায়। এখন চাওক চাদৰখন। এতিয়া আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে গম পোৱা নাই, কিন্তু কাপোৰটো বহুত ধুনীয়া। ফুলবোৰো কিছু ধুনীয়া। আজি আপোনালোকে এই সুন্দৰ জোৰাটো লাভ কৰিব মাত্ৰ 350 টকাত। মাত্ৰ 350 টকাত এই সুন্দৰ জোৰাটো লাভ কৰিব। শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব, আৰু অসমৰ সকলো ঠাইলৈকে আমি ডেলিভাৰী দিওঁ। DTDC বা পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে এইবোৰ সংগ্ৰহ কৰিব পাৰিব। এইটো অফ হোৱাইট কালাৰত। আপোনালোকে ধৰিব পাৰিছে নে নাই ক'ব নোৱাৰোঁ। এইটো অফ হোৱাইটত। এবাৰ দেখুৱাইছোঁ বগাত। খুব সুন্দৰ। আজি আপোনালোকে লাভ কৰি আছে মাত্ৰ 350 টকাত ডিজিটেল প্ৰিণ্টৰ এই সুন্দৰ জোৰাসমূহ। চাওক এইখন মেখেলা। চাওকচোন এইখন মেখেলা। ইমান গৰম, মই সৰু ভিডিঅ' এটাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত গৰম পৰি আছে। এইটো ব্লাউজৰ পিচ। চাওক এইটো ব্লাউজৰ পিচ। মাত্ৰ 350 টকাত আপোনালোকে লাভ কৰিব। খুব ধুনীয়া জোৰাটো। চাওক এইখন চাদৰ। চাওক মাত্ৰ 350 টকাত লাভ কৰিব। আপোনালোকৰ যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ তলত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। আকৌ কৈছোঁ, আমি অসমৰ সকলো ঠাইলৈকে ডেলিভাৰী দিওঁ। আমাৰ ইয়াত খালি COD এভেইলেবল নহয়। আৰু এটা আনিছোঁ, চাওকচোন খুব ধুনীয়া ডিজিটেল প্ৰিণ্টৰ এই জোৰাবোৰ। আপোনালোকৰ যিযোৰে পচন্দ হয় সেইযোৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইখন মেখেলা। চাওক এইখন মেখেলা। চাওক এইখন মেখেলা খুব ধুনীয়া। আৰু এইবাৰ দেখুৱাইছোঁ ব্লাউজ পিচ। ব্লাউজ পিচটো যথেষ্ট ধুনীয়া। আপোনালোকে চিলাই ল'ব পাৰে। এইটো খুব ধুনীয়া ব্লাউজ পিচটো। এয়া চাওক মাত্ৰ 350 টকাত লাভ কৰিব। মাত্ৰ 350 টকাত। আমাৰ ইয়াত কেছ অন ডেলিভাৰী উপলব্ধ নহয়। আপোনালোকে অনলাইন পে' কৰিব লাগিব। তাৰপিছতহে কাপোৰসমূহ আমি পঠিয়াই দিম। স্ক্ৰীনশ্বট দিব লাগিব, তাৰপিছত আমি কাপোৰসমূহ আপোনালোকৰ এড্ৰেছত পঠিয়াই দিয়া হ'ব। এইখন চাওক চাদৰখন। এইবাৰ ডিজিটেল প্ৰিণ্টৰ জোৰাবোৰ বৰ ধুনীয়া আহিছে। মই সেইকাৰণে ভাবিলোঁ আপোনালোকক সোনকালে দেখুৱাই দিম। এয়া এইখন চাদৰ।
মাত্ৰ 350 টকাত আপোনালোকে লাভ কৰিব মাত্ৰ 350 টকাত কাপোৰটো একদম বহুত ধুনীয়া সফট এইবোৰ গৰমত পিন্ধিবলৈ বৰ ভাল মাত্ৰ 350 টকা আৰু এটা কালেকশ্যন আনিছো এবাৰ মই আপোনালোকলৈ চাওকচোন টচ কটনৰ খুব ধুনীয়া আপোনালোকে ভিডিঅ'ত কিমান ভালকে দেখিব মানে দেখাব পাৰিম মই ধৰিব পৰা নাই কিন্তু কাপোৰবোৰ বহুত ধুনীয়া চাওক এইবোৰ ফিক্স বৰ্ডাৰৰ হয় চাওক এখন চাদৰ ইয়াত সিলভাৰ গুণা আৰু তামা গুণা দুইটাই ৱৰ্ক কৰা আছে সেইকাৰণে আৰু ধুনীয়া লাগিছে কাপোৰযোৰ তামা গুণা আৰু সিলভাৰ গুণা ৱৰ্ক কৰা আছে আৰু ধুনীয়াকৈ এইবোৰ মিনা কৰি দিয়া আছে সেইকাৰণে আৰু উজ্জ্বল দেখাইছে কাপোৰযোৰ চাওকচোন এখন চাদৰ চাদৰ এবাৰ দেখুৱাইছো মেখেলাখন এই কাপোৰবোৰ এতিয়া পুৰা ট্ৰেণ্ডত আছে আপোনালোকে ল'ব পাৰে এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে বুটা কৰা আছে বহুত ওপৰলৈকে আছে বুটা চাওক হেভি জোৰা এটা চাওক মই ভিডিঅ' মোৰ দোকানৰ পৰা কৰোঁ কাৰণে খুব শব্দ হৈ থাকে যি গাড়ী গৈ থাকে নহয় সেইকাৰণে এইটো ব্লাউজৰ পিচ ব্লাউজটো হেভি ব্লাউজটো যথেষ্ট হেভি মাত্ৰ 1050 টকাত আপোনালোকে আজি এই সুন্দৰ জোৰাটো লাভ কৰিব মাত্ৰ 1050 টকাত আপোনালোকে ইমান সুন্দৰ জোৰা এটা লাভ কৰিব চাওক মেখেলাখনো যথেষ্ট আহল বহল একদম ধুনীয়া কাপোৰ মেচিন মেড এই টচ কটনযোৰ আপোনালোকে আজি লাভ কৰিব মাত্ৰ 1150 টকা ইয়াৰ আৰু এটা কালাৰ দেখুৱাই দিছোঁ আৰু দুটামান কালাৰ মই দি দিম আপোনালোকে চাই ল'ব যোনটো কালাৰ পচন্দ হয় সেইটো কালাৰ ল'ব পাৰিব এইটো এটা কালাৰ এইটো যথেষ্ট ধুনীয়া চাওকচোন এখন মেখেলাখন যথেষ্ট ওপৰলৈকে বুটা দিয়া আছে সেইকাৰণে আৰু ভাল লাগিছে কাপোৰযোৰ চাওক এখন মেখেলা আপোনালোকে ধৰিব পাৰিছেনে নাই গম পোৱা নাই কাপোৰবোৰ এইটো চাওক মেখেলা আৰু এইখন মেখেলা আৰু এয়া ব্লাউজৰ পিচটো হেভি আৰু এইখন চাদৰ ইমান গৰ্জিয়াছ ইমান সুন্দৰ জোৰাটো আপোনালোকে আজি লাভ কৰিব মাত্ৰ 1050 টকাত আপোনালোকৰ যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু দুটামান কালাৰ আছে মই কালাৰকেইটা স্ক্ৰীনত দি দিম আপোনালোক যদি পচন্দ হয় ল'ব পাৰিব কাৰণ গোটেইবোৰ দেখুৱাই থাকিলে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায় আপোনালোকৰ চাইও চাগে আমনিয়ে লাগে এয়া ফিক্স বৰ্ডাৰ এনেও ফিক্স বৰ্ডাৰ কাপোৰবোৰ অকণমান দামেই হয় এই সুন্দৰ জোৰাটো আপোনালোকে লাভ কৰিব মাত্ৰ 1050 টকাত আপোনালোকৰ যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আপোনালোকে যিসকলে মোৰ ভিডিঅ'সমূহ চাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰিব যাতে মই আৰু নতুন নতুন ভিডিঅ'সমূহ আনিব পাৰোঁ এবাৰ এটা নতুন মেটেৰিয়েলৰ আনিছোঁ চাওকচোন এইবোৰ মলমল কটন বুলি কয় মলমল কটনৰ এটা জোৰা আনিছোঁ চাওক এইখন মেখেলা এখন ওপৰলৈকে আছে এখন মেখেলা মলমল কটনৰ জোৰাটো এইটো ব্লাউজৰ পিচ এখন চাদৰ আপোনালোকে এই সুন্দৰ জোৰাটো লাভ কৰিব আজি মাত্ৰ 430 টকাত 430 এইবোৰ সামাৰ গৰমৰ কাৰণে ভাল গৰমত পিন্ধিবলৈ একদম ধুনীয়া কাপোৰ চাওক মলমল কটনৰ এই সুন্দৰ জোৰাটো আপোনালোকে লাভ কৰিব আজি মাত্ৰ 430 টকাত মাত্ৰ 430 টকাত লাভ কৰিব কালাৰ চাওকচোন কল্পনা কালেকশ্যনত আমি কাপোৰসমূহ খুব কম মূল্যত দিবলৈ চেষ্টা কৰোঁ মিনিমাম এটা মাৰ্জিন ৰাখি আমি কাপোৰসমূহ দি দিওঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ মিনিমাম মাৰ্জিন এটা ৰাখি আগবঢ়াওঁ সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে ল'ব পাৰে ধুনীয়া ধুনীয়া কাপোৰসমূহ কম মূল্যত ল'ব পাৰে এইটো এটা কালাৰ আৰু এটা কালাৰ এইটো এটা কালাৰ দেখুৱাই দিছোঁ চাওক যদি পচন্দ হয় ল'ব স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আকৌ কৈ দিছোঁ আমাৰ ইয়াত কেছ অন ডেলিভাৰী উপলব্ধ নহয় এইখন চাদৰ
মলমল কটনৰ হয় এইবোৰ খুব ধুনীয়া একদম সফট পিন্ধি আৰাম পাব এইবোৰ ধুলেও বেয়া নহয় আপোনালোকে ধুই ধুই ৰাফ ইউজ কৰি থাকিব পাৰে এইবোৰ এইখন মেখেলা চকচোন সুন্দৰ এইখন মেখেলা আৰু এইটো ব্লাউজৰ পিস মাত্ৰ 430 টকাত আপোনালোকে আজি এই কাপোৰসমূহ ল'ব পাৰিব যদি পছন্দ হয় স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব আজি ইমানেই দেখালো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিব যাতে মই আগলৈও এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' মই আনিবলৈ উৎসাহিত হ'ব পাৰো ধন্যবাদ